শিশু আৰু মহিলা উন্নয়ন বিভাগৰ ভাৰত চৰকাৰৰ সহযোগত আৰু আমাৰ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত ওৱান ষ্টপ চেণ্টাৰ সখী ইয়াৰ স্থায়ী কাৰ্যালয় স্থায়ী বিল্ডিং এয়া নিৰ্মাণ হোৱাৰ পিছতে আমি আজি উন্মোচন কৰিলোঁ। সখী অৰ্থাৎ ওৱান ষ্টপ চেণ্টাৰটো এনেকুৱা এটা অনুষ্ঠান য'ত আমাৰ সমাজৰ নিপীড়িত নিষ্পেষিত ভিক্টিমাইজ যিবোৰ মহিলা বিভিন্ন উৎপীড়িত অত্যাচাৰিত মহিলা ঘৰৰ পৰা ওলাই যায়, সমাজৰ পৰা ওলাই যায়, সমাজ বা ঘৰৰ পৰা ওলাই যায় তেনেকুৱা মহিলাসকলক যেতিয়া ৰেস্কিউ কৰা হয় প্ৰশাসনে বা NGO বা তেওঁলোকক যেতিয়া ঘৰ বা সমাজলৈ উভতাই অনাৰ প্ৰয়াস কৰা হয় তেতিয়া এটা সমস্যাৰ সৃষ্টি হয়, ঘৰ বা সমাজে তেওঁলোকক গ্ৰহণ কৰিব নে নাই। তেতিয়া সেই মহিলাখিনিক ওৱান ষ্টপ চেণ্টাৰত 5 দিনৰ বাবে ৰখায়। তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ আইনগত সহায়, তেওঁলোকৰ খোৱা লোৱা সকলো ক্ষেত্ৰৰ সুবিধা ইয়াত উপলব্ধ হ'ব। তেওঁলোকৰ যদি কিবা সমস্যা হৈছে, কি সমস্যাৰ কাৰণে তেওঁলোকে আহিলে সেই সম্পৰ্কে আলোচনা বিলোচনা কৰি তাক সমাধান কৰি পেলাই কাউন্সেলিং কৰি পেলাই ঘৰলৈ উভতাই পঠিয়াই দিয়া। আকৌ স্বাস্থ্য সম্পৰ্কীয় কিবা অসুবিধা হ'লে বা আইনগত কিবা অসুবিধা হ'লে সেইবোৰ গোটেইখিনি সহযোগিতা ওৱান ষ্টপ চেণ্টাৰৰ পৰা প্ৰদান কৰা হয়। আৰু ওৱান ষ্টপ চেণ্টাৰ প্ৰতিখন জিলাতে একোটাকৈ আছে। মানে মুঠতে মহিলা তো মেৰিড আৰু আনমেৰিড কথা নাই, যিকোনো মহিলা ইয়াত তেওঁলোকে ভিক্টিমাইজ মহিলাসকলে ইয়াত সুবিধাখিনি পাব, থকাৰ কাৰণে থকা সুবিধাখিনি পাব কিছুদিনৰ বাবে। তাৰপিছত তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয়। হ'ব।